guys, welcome back to my YouTube channel Nubuza Vlogs. Moro inata video la আপোনালোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি গৈ আছো ননৈ মানে মোৰ মাহীৰ ঘৰ। তো ভিডিওটো চাই থাকক আৰু লগত কোন কোন গৈছে মই আপোনালোকক দেখুৱাইছো। এয়া ডাঙৰ মাহী। এয়া মোৰ পোৱালি ডাঙৰ মাহী কুচতে টোপনি গ'ল আৰু এয়া মাহীহঁতৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী ভণ্টি আৰু এয়া আমাৰ ভণ্টি আৰু এইটো মাহীৰ ল'ৰা এইটো এজনী মা আৰু ইয়াৰ আগত মহা বহিছে আৰু এয়া পাই গ'লোহি মাহীৰ ঘৰ। এয়া চাওক মই দেখুৱাই দিছোঁ। এয়া মাহীৰ ল'ৰা ডাঙৰ হৈ গ'ল। নামটো কৈ দিয়া কি? ঋষি বৰা। এবাৰ কোন ক্লাছত? 7ত যাম। ঠিকে আছে। মাহীহঁতৰ ঘৰত মানে ঘৰ লোৱা পাতিছে আৰু মই আপোনালোকক দেখুৱাম ঘৰ লোৱা কেনেধৰণে পাতিছে। ইয়াত পৰিৱেশটো দেখুৱাই আছোঁ, চাই থাকক। মাহীৰ লগতো চিনাকি কৰি দি আছোঁ। মাহীহঁতৰ ঘৰৰ পৰিৱেশ দেখুৱাই দিছোঁ মই। ভিতৰৰ কি ধুনীয়াকৈ সজাই থৈছে। এইজনী মোৰ ছোৱালী। এয়া মাহীৰ ল'ৰাৰ লগত ধুনীয়াকৈ খেলি আছে। তো খেলি থাকা দেই গোসানী। আৰু এয়া জানো শিকিলে পাৰিম। আৰু ইয়াত ৰুটি বনাই আছে, ৰুটি বেলি আছে, পুৰি বনাই আছে ভকতক চাহ খুৱাবলৈ। এইটো কিটচেন আৰু বাহিৰৰ দৃশ্য দেখুৱাইছোঁ। এয়া ভকত এজন দুজনকৈ আহিছে। বনাই আছে কোনটো গামলা ভকতক খোৱা। এয়া প্ৰসাদ আৰু পায়স খাবলৈ লৈছে ভকতসকলে। এয়া এতিয়া আমি প্ৰসাদ খাম। এইজনী মাহী। এয়া মাহীহঁতৰ ঘৰলৈ আহিছোঁ। এইজনী মাহী পিছত চিনাকি কৰি দিম। আৰু ভিডিঅ'টো ইমানতেই। বাই বাই।